যি জিন্স আমি আজি ফেশ্বনৰ বাবে পিন্ধো সেই জিন্সৰ আৰম্ভণি কেনেকৈ হৈছিল আপুনি জানেনে? জিন্স বনোৱা হৈছিল লেবাৰ আৰু মাইনাৰ্ছৰ বাবে, যোনে মাইনিঙৰ কাম কৰিছিলে। সৰু সৰু কেববোৰত যেতিয়া লেবাৰবোৰে মাইনিঙৰ কাম কৰিছিলে তেতিয়া বহুত ৰাফ এণ্ড টাফ চিটুৱেশ্যন আছিল আৰু নৰ্মেল কাপোৰ পিন্ধিলে সেইবোৰ ফাটি যোৱাৰ চান্স আছিলে। চ' এই প্ৰব্লেমটো তেতিয়া বেছি ফ'কাছত আহিল যেতিয়া 1850ত কেলিফৰ্ণিয়াত গ'ল্ড ৰাছৰ সময়ত লেবাৰবোৰক আৰু বেছি ৰাফ এণ্ড টাফ কাপোৰৰ দৰকাৰ হৈছিল। তেতিয়া লেভি ষ্টৰাছ নামৰ জাৰ্মান মানুহ এজনে, যাক আমি আজি লিভাইছ ব্ৰেণ্ড বুলি জানো, তেওঁ ডাৰ্ক কটন ফেব্ৰিক আৰু কেনভাছ মিলাই পিনে ফাৰ্ষ্ট ডিউৰেবল পেণ্ট বনাইছিল। আৰু জিন্সত লাগি থকা সেই কপাৰ বটনৰ আইডিয়াটো দিছিল জেকব ডেভিছ নামৰ মানুহজনে, যোনে লেভিক ফেব্ৰিক ছাপ্লাই কৰিছিলে। আৰু সেই কপাৰ বটনটোৱে জিন্সটো যেতিয়া বেছি ষ্ট্ৰেচ হয় বা টানাটানি হয় জিন্সটোক ফটোৱাৰ পৰা বচাইছিল। আৰু এইটো যিহেতু এটা ফাংচনেল ইন'ভেশ্যন আছিল, জেকব আৰু লেভিয়ে 1873ত এইটো পেটেণ্ট কৰি লৈছিলে। আৰু লাহে লাহে ৱৰ্ল্ড ৱাইড বেলেগ বেলেগ জিন্সৰ ভাৰ্চন ফেমাছ হ'ব ধৰিলে আৰু জিন্সটো আজিও আমি এজ এ ফেশ্বন ইউজ কৰি আছোঁ। বাট আচৰিত এইটোৱে যে জিন্সৰ যোনটো ক'ৰ ফাংচনেলিটি সেইটোৱে মানুহে আজিৰ ডেটত মিছ ইউজ কৰি পিন্ধি আছে।